কবিতা মানুহজন। মানুহজনৰ হাতখন আজন্ম মুষ্টিবদ্ধ। হাড়ে চালে লগা মানুহকেইটাৰ আকুতিত তেওঁ বোকামাটি গছকি গাঁৱে গাঁৱে ভ্ৰমি ফুৰে। পিট পিটকৈ বন্দাপৰ দিয়া টেকেলাকেইটাৰ মেকুৰী চকুৰ মাজতে মানুহজন অদৃশ্য হয় অৰণ্য। গদাধৰত সাঁতুৰি পাটকাই বগাই মুক্তিৰ তেওঁ উদ্বোধনী গীত গায়। ক্লান্ত নোহোৱা লুইতৰ সুতি তেওঁ চিখলাজনীৰ হাত বাউলিত তাঁতৰ উজনি ভাটি মাকুটো হৈ মানুহজনে একতাৰ পেঁপাটো বজায়। আঘোণৰ ভৰুণ পথাৰখনৰ স্বপ্নবিলাসী চিত্ৰ কৰো মানুহজন। তমাশা নাগিনীক পকীকৰণ কৰা মন্ত্ৰ তেওঁৰ নীলকণ্ঠৰ ভূষণ। তেওঁৰ বুকুত আকাশী কৌস্তুভমণি, দুহাতে ৰেখে তেওঁ বিলাই যায়। মানুহজনৰ ভঁৰাল ঘৰটো নিগনিয়ে কোটি কোটি নিক্ষেপ কৰিছে, তথাপিও কিন্তু তেওঁ মহাদেউ গোসাঁই। তেওঁৰ ফটাচিকা কান্ধৰ জোলঙাখনে দিনে দিনে হিমালয় ৰূপ লৈছে। ভগা বজাৰ জোহালৰ ফিকা চাহপাতিতে তেওঁৰ অমৰত্বৰ সন্ধান। তাতেই মানুহজনৰ প্ৰশান্ত মহাসাগৰৰ প্ৰাপ্তি, তাতেই মানুহজনৰ প্ৰশান্ত মহাসাগৰৰ প্ৰাপ্তি।